guys, welcome to my YouTube channel Mintu's Vlog আৰু আজি এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছো। আজিৰ ভিডিঅ'টো হ'ব মই গুৱাহাটীত যাম আৰু আপোনালোকক দেখাই গৈ থাকিম মই আজিৰ ভিডিঅ'টোত কি হয় আৰু বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ গাড়ীখন থৈ ললো আৰু এতিয়া আমি গৈ থাকোঁ আৰু আহিকিনে আমি বাছত বহিলোঁ। মোৰ লগত আছে দীপজ্যোতি। বহুত দিন বাছত আমি অহা নাই, বাছত আহিলোঁ আমি আৰু এতিয়া গুৱাহাটী গৈ আছোঁ। বলক আমি গৈ কিনে আপোনালোকক দেখাই আছোঁ। আহি কিনে আমি বৰ্তমান আদাবাৰী পালোঁ আৰু এতিয়া বাছৰ পৰা নামি লওঁ আৰু নামি কিনে এতিয়া নেক্সট বাছত উঠিম। বাছত উঠি কিনে ডাইৰেক্ট যাম পাঞ্জাবাৰী। চাওক আদাবাৰীৰ দৃশ্য এইবিলাক, বহুত গাড়ীয়ে গাড়ী। বাছত আহি মই আপোনালোকক এটা দৃশ্য এটা দেখাইছোঁ। চাওক, এই তিনিওজন অন্ধ, তিনিওজনে চকুৰে দেখা নাপায়। ইজনে মানে কি মোবাইলত কিবা হয়তো গান চান শুনি আছে, তাৰপিছত ইজনে ল'ব, তাৰপিছত ইজনক সুধিব কিবা এটা। চাওক কেনেকুৱা এটা দৃশ্য, কেনেকুৱা এটা লাইফ কটাই আছে ইহঁতে। দেখিলে অলপ বেয়া লাগে আৰু। চাই লওক আপোনালোকে গোটেইখিনি। মই এতিয়া মামাহঁতৰ ঘৰত আছোঁ, মানে কি পাঞ্জাবাৰীত। তাৰপিছত মই আপোনালোকক ইয়াৰ পৰা গৈ কিনে মই কলাক্ষেত্ৰখন দেখাম গোটেইখিনি আপোনালোকক। বলক। আৰু মই আহি কিনে এতিয়া কলাক্ষেত্ৰখন আপোনালোকক এবাৰ দেখাম আৰু মোৰ লগত আছে নানু। আৰু বলক আপোনালোকক মই কলাক্ষেত্ৰখন দেখাম এতিয়া। আৰু এইখিনিয়ে হৈছে কলাক্ষেত্ৰ। লোকেশ্যনটো আছে ইয়াৰে পাঞ্জাবাৰীত। বহুতে দেখা নাই যদিও আপোনালোকে আহি যাব। আৰু চাওক, এইটো হৈছে কলাক্ষেত্ৰৰ গেট। ইয়াত চিকিউৰিটি এণ্ট্ৰি পইণ্ট গোটেইখিনি। টিকেট কাটি ল'ব লাগে লেফ্ট ছাইডে। আপোনালোকে আহিব নিশ্চয়। আৰু এইটোৱে হৈছে কলাক্ষেত্ৰৰ ৰংঘৰ। আৰু মই শুনা মতে এই ৰংঘৰটো বহুত পুৰণা। মানে কি বহুত পুৰণা মানে এই যেতিয়া কলাক্ষেত্ৰখন স্থাপন হৈছিল তেতিয়া এইটো বনাইছিল বোলে, মই শুনা মতে। আৰু ইয়াতে মই কিছুমান ফটোত দেখিছোঁ মানে এই ৰংঘৰটো। মই এতিয়া আপোনালোকক কলাক্ষেত্ৰৰ যিবিলাক পুৰণা স্মৃতি আৰু স্মৃতিবিলাক মই আপোনালোকক দেখাম আৰু চাব আপোনালোকে ভিডিঅ'টো শেষলৈ কেনেকুৱা লাগে আপোনালোকে চাই যাব। এইটো আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া আছে। তাৰপিছত চাওক এইবিলাক, এইটো ডক্টৰ ভূপেন হাজৰিকা। তাৰপিছত এইবিলাক চাওক, আৰু এইবিলাক কিছুমান কাঠেৰে বনোৱা এইবিলাক আছে। এইবিলাক কাঠেৰে বনাইছে এইবিলাক। এইবিলাক কিবা আমাৰ বিহুৰ পৰম্পৰা, এইবিলাক কলাক্ষেত্ৰতে উঠা ফটো এইবিলাক। চাওক এইবিলাক। এইটো আমাৰ স্বৰ্গীয় নিপন গোস্বামী ডাঙৰীয়া আছে। সৰ্বানন্দ সোণোৱাল। তাৰপিছত এইজন আমাৰ কলাক্ষেত্ৰৰ সচিব হয় এইজন। আৰু এইবিলাক কাঠেৰে বনোৱা হৈছিল। যোনে এইবিলাক কাঠৰ চিত্ৰবিলাক যোনে বনাইছিল তেওঁ।
আৰু এখাত আছে আমাৰ জিতুল সোণোৱাল। আৰু এইটো চাওক ৰাক্ষস। আৰু ইয়াতে যিবিলাক মানে চিত্ৰবিলাক আছে এইবিলাক ধৰি লওক এইবিলাকৰ কিবা এটা মিনিং এটা আছে, সেইটো মিনিং হয়তো আমি বুজি নাপাওঁ। এইটো 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 চিত্ৰ চাওক, এইটো চিত্ৰৰ কিবা এটা মিনিং আছে, সেই মিনিংটো কিন্তু আমি বুজি নাপাওঁ। আৰু যিবিলাকে এই চিত্ৰটো আঁকিছে তেখেতসকলেহে বুজি পাব। মই আপোনালোকক দেখাই দিছোঁ এটা নাম এটা, আপোনালোকক চাই লওক এবাৰ। এই চিত্ৰখনে চাওক, এই চিত্ৰখন কোনে আঁকিছে? মহিধৰ পুৰী, ইণ্ডিয়া। তাৰপিছত তেখেতে এই চিত্ৰখন আঁকিছিল। তাৰপিছত এই চিত্ৰখন কিবা এটা মিনিং আছে, সেইটো আমি বুজি নাপাম। আৰু নেক্সট আপোনালোকক মই দেখাই আছোঁ, চাই থাকক। আৰু এইটো সাঁচিপতীয়া পুথিত মানে কি শ্ৰীমন্ত শংকৰদেৱে লিখিছে, চাওক। শ্ৰীমন্ত শংকৰদেৱ নবুৰ্কা সত্ৰ ৰঙিয়া, মানে কি আমাৰ তাতে হয় নবুৰ্কা সত্ৰটো, তাতে মানে হয়তো লিখিছিল চাগে এইটো। ইয়াতে কলাক্ষেত্ৰত এইটো আবদ্ধ কৰি থৈ দিছে, এইটো চাওক। এইবিলাক একো একোটা আৰ্ট। ললিত ৰাজবংশী, ললিত ৰাজবংশীয়ে এইটো চিত্ৰ আঁকিছে। এইবিলাকৰ মিনিং এটা আছে, কিবা এটা, হয়তো আমি সেইটো বুজি নাপাওঁ এইবিলাক। এইটো চাওক, এইটো মানে কি নামঘৰীয়া যিবিলাক সংস্কৃতি আছে, সেই সংস্কৃতিবিলাক মানে কি কলাক্ষেত্ৰত এটা আবদ্ধ কৰি থৈ দিছে। আৰু মই আপোনালোকক দেখাইছোঁ আমাৰ গাঁৱলীয়া যিবিলাক পৰম্পৰা আছিল আগৰ, সেই পৰম্পৰাবিলাক ইয়াতে সাঁচি থৈছে, চাওক। এইবিলাক ভাওনা আছে। তাৰপিছত এই মাঘ বিহুত হয়তো এনেকুৱা কৰে, এইটো মাঘ বিহু নহয়, এইটো দৰা কইনাৰে যেতিয়া মানে কি বিয়া সম্পূৰ্ণ হৈ যায় তাৰপিছত এইবিলাক কৰে। আৰু এইটো আমাৰ ভগৱত ইয়াতে পুথি এইবিলাক। আৰু এইটো মাঘ বিহুৰ, চাওক, এইটো মাঘ বিহুৰ আমাৰ গাঁৱলীয়া পৰম্পৰাৰ এইবিলাক ইয়াতে গোটেইখিনি আবদ্ধ কৰি থৈ দিছে কলাক্ষেত্ৰত। আপোনালোকে আহি কিনে কেতিয়াবা চাব। এইটো চাওক, ইয়াতে গোটেইখিনি আছে, মানে কি অল এভৰিথিং ইয়াতে সাঁচি থৈছে। আপোনালোকে আহি কিনে কেতিয়াবা চাব কলাক্ষেত্ৰ। তাৰপিছত এইটো আমাৰ গাঁৱৰ হোলী, এইটো হোলীৰ ফটো, এইটো চাওক। আৰু এই জাপিটো চাওক, কিমান এটা প্ৰকাণ্ড জাপি, মানে কি এইটো কলাক্ষেত্ৰতে বনোৱা হৈছে। এইটো কলাক্ষেত্ৰত বনাই কিনে ইয়াতে এনেকৈ সজাই থৈ দিছে। আপোনালোকে আহি কিনে কেতিয়াবা চাব এইবিলাক। আৰু মই এতিয়া আপোনালোকক দেখাই কিনে মই বাহিৰলৈ ওলাই আহিছোঁ। এবাৰ আপোনালোকক ওপৰৰ পৰা মই দেখাই দিছোঁ কলাক্ষেত্ৰখন কেনেকুৱা লাগে, এবাৰ চাই লওক আপোনালোকেও। আৰু বাহিৰত বহুত গৰম আছে ইয়াতে, মানে কি ভিতৰত AC চলি আছে আৰু বাহিৰত বহুত গৰম, সেইটো কাৰণে অকণমান চাওক আপোনালোকে এই কলাক্ষেত্ৰৰ দৃশ্য এইবিলাক। আৰু এইখন ৰংঘৰ বাকৰি মঞ্চ। ইয়াতে মানে কি ধৰি লওক এতিয়া 26 জানুৱাৰী পাতিলে ইয়াতে হয় এইবিলাক চব, মানে পতাকা উত্তোলন
তাৰপিছত বিহু প্ৰগ্ৰেম হয় এই মঞ্চখনত, তাৰপিছত এইবিলাক আৰু ভাওনা চাওনা চব ইয়াতে হয়। আৰু চাওক এইখন ফিল্ডখন, আৰু মই কলাক্ষেত্ৰ গোটেইখিনি চালোঁৱে প্ৰায়। আৰু কিছুমান মানে কি এনেকুৱা আছে ইয়াতে মানে কি যিবিলাক মিউজিয়াম আছে সেই মিউজিয়ামবিলাকত মানে কি মোবাইল এলাও নাই, মানে মোবাইল এলাও আছে যদিও ভিডিঅ'বিলাক এলাও নাই। সেইটো কাৰণে কিছুমান বস্তু মই আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকে কেতিয়াবা আহিব, আহি কিনে কলাক্ষেত্ৰখন গোটেইখিনি চাব, বহুত আছে বস্তু চাব লগা, আপোনালোকে কেতিয়াবা আহি কিনে চাই ল'ব। গাড়ী পোৱা নাই, আমিতো এতিয়া গাড়ী পোৱা নাই, জালুকবাৰীত আছোঁ। আমাৰ আহোঁতে বহুত দেৰি হ'ল, এতিয়া মোটামুটি 7:30মান বাজিল। আমাৰ গাড়ী পোৱা আশা কম, আমিতো এতিয়া খোজকাঢ়ি আছোঁ এই জালুকবাৰী। চাওক আমিতো এতিয়া জালুকবাৰীত আছোঁ, গাড়ী পোৱা নাই। গাড়ী আশা আছে পাম বুলি, কিন্তু চাই লওঁ কি হয়। আগৰি নাযাওঁ গাড়ী, ভাগৰি নাযাওঁ আমি, খোজকাঢ়ি হ'লেও যাম। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে আমাৰ সমাপ্ত হ'ল, আৰু ভিডিঅ'টো চাব আপোনালোকে।